নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈ আছে। আজি মোৰ বাৰ বাৰ্থডে, আজি বাৰ্থডে পূৰা পাৰ্টি মানিব লাগিব বাহঁতৰ ঘৰত। তো তেনেহ'লে বেছি টাইম নকৰোঁ আৰু লগত আছে মোৰ ফালে ভাইটি। ক'ত গ'ল? হাই, নামটো কৈ দিয়া এবাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী অংগ্ৰেজ লাম। আৰু মোৰ চেনেলটো কি ক'ব লাগিব কৈ দিয়া। লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ দেই কোৱাৰ কাৰণে। তেনেহ'লে ব'লক একেবাৰে বাহঁতৰ ঘৰলৈ যাওঁ আৰু। বৰ্তমান পালোহি। এয়া চাওক, এফালে কাম চলি আছে, এফালে চাওক বাৰ্থডে পূৰা বেলুন চেলুন ফুলাই আছে। এজনী বা জন্মদিনৰ বহুত বহুত শুভেচ্ছা, জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল। এইটো নিমিলা নেকি? এইটো চেকটোৱে নিমিলা, আপোনালোকে দি আছে। এফালে চাওক, এফালে ঘূৰি সঁচাকে মোকে কৈছে, গম পাইছে আপোনালোকে। আছে পুৰা গান লগাই লৈছে দেই। এইফালে অলপ ভাগৰ লাগিছে, বহি লৈছোঁ অলপ। তাৰপিছত আপোনালোকক দেখাম বাকীখিনি, মানে খোৱা বোৱা কি বনাব, কেক চেক কাটিব আৰু সেইবিলাক দেখাম আপোনালোকক। খানাটো হৈছে হাঁহৰ লগত নেকি? এই গম পালে আহি পিনে এতিয়া মোৰ লগত, মই গমেই নাপাওঁ। চব্জি আৰু হাঁহ কি মজা লাগিব। তেতিয়াহ'লে পূৰা খাম নেকি? পূৰা খাম বুলি কৈছে আজি। তেতিয়াহ'লে মই এতিয়া চাহ খাই লওঁ। অকণমান মানে ভাগৰ লাগিছে, বাইক চলাই আহিলোঁ দূৰৰ পৰা। মানে মই বাইক নাছিলোঁ আৰু দাদাজনত আহিলোঁ। তেন্তে স্কিপ নকৰাকৈ ভিডিঅ'টো একেলগে চাই থাকক, নহ'লে আপোনালোকে মানে যোনখিনি ধামাকা হ'ব লগা আছে সেইখিনি নাপাব দেই। গাইছ, চাহ তাহ খাই মেলি হৈ গ'ল, অলপ আৰাম কৰি দিলোঁ। আৰু ই শুই আছে চব, টোপনি গৈছে। ঐ বলচোন বাহিৰত কি ডেক'ৰেশ্যন কৰিলে চাওঁগৈ। বাহঁতি বোলে খুৰী আৰু বাহঁতি পূৰা বাহিৰত ধুনীয়া ডেক'ৰেশ্যন কৰিলে বোলে, চাওঁ বলকচোন। বৰ্তমান এতিয়া কেক কাটিবলৈ ৰেডি হৈছে আৰু কেতিয়া কাটিব কেকটো? কাটক জল্দি, খাই বৈ যাওঁ আৰু। জ্বলাব লাগে এতিয়া কাটক, কাটক জল্দি কাটক, খাই বৈ যাওঁ। প্ৰথমতে বমা, তাৰপিছত বৰ্তা নেকি? কেলে নালাগিব? কেলে নালাগিব? লাগিব লাগিব, অলপ লাগিব লাগিব, অলপ লাগিব লাগিব এনেকৈ পিনে। আমি আছো পাই।
এতিয়া গৈ আছো বতাহ খুৱাবলৈ কেক মই পিছে পিছে গৈ আছো কেমেৰামেন Wah. Wah, mukhot lo. Kalau mukhot lo ada. Yang langsung nama. Kotom. Masa. Bagaimana kek saya kali ini kalau halu, hijau kode ko, tanah. Guys, kek saya kati meli hoigol hokolo khale ephale amar boma asile dujoni boma asile kuri asile dujone khale tar pisot itia bonai ase gahori mangkho bomai sabji kati ase dekham bar itia goi pine tele sai thakok আমার জ্যাকেট guys বাইদেউ কিবা বনাইছে বোলে মই গৈছো চাবলৈ কি বনাইছে এতিয়া guys চক এফালে জলকীয়া আৰু ৰসুন গুছাইছে গাহৰি মাংস বনাবলৈ নহয় চাটনি বনাব ভুল হ'ল নহয় চাটনি বনাবলৈ আৰু এফালে কেৰাহী পাতিছে এফালে কি বনাবলৈ জানো এফালে তেল গাহৰি মাংস বনাবলৈ অ আৰু সেই আগত চলি আছে হাঁহ মাংস আৰু কোমোৰা চাওঁ বলক আগত যাওঁ বলক গাইজ চক এইখিনি হাঁহ মাংস এইটো তাৰপিছত এইখিনি হ'ল পচলা এইখিনি পিঁয়াজ কাটিছে আৰু এইফালে ইয়াত মেইন মালটো উনিতা কি কাটিছ এইখিনি কি হয় পেটটো কাটিছ তই পেটটো কাটিছে আৰু এইফালে ভিতৰ ফালে কি কৰিছে এইফালে লাইট লগাই আছে বলক বনোৱা সময়ত দেখাম কি কেনেকৈ কি বনাই এইখিনি বনাব মছলা চছলা দি ধুনীয়াকৈ বাইদেউ বনাব নে কোনে বনাব অঁ বাইদেউ বনাম বুলি কৈছে দেখাই আছে বনোৱা সময়ত এফালে চক আজি প্ৰথম দেখিছোঁ ৰচুন আৰু এইখিনি কি পাতে ৰচুন আদা জলকীয়া নৰসিংহ পাতে আজি এনেকৈ ফ্ৰাই কৰি পিনে তেলত আজি প্ৰথম খাম চাটনি ক'ত শিকিলে নাজানো বনাবলৈ মই আজিলৈ খাই নাই পোৱা আজি খাই চাব লাগিব দেই গাইজ এতিয়া বাই হাঁহৰ মাংসৰ লগত কোমোৰা বনাব তেনেহ'লে বলকচোন বাই কেনেকৈ বনাইছে চাওঁগৈ আৰু খাবলৈতো বহুত সোৱাদ হ'ব নিচিনা লাগিছে বিৰাট ধুনীয়া বনাইছে সিহঁতে তেনেহ'লে বলক এইটো দেখিছে খাব নোপোৱাটো কি কৈ আছে বলক তেনেহ'লে চাওঁ কেনেকৈ বনাইছে বলকচোন বলক কি বনাইছে চাওঁ ৱাও হাঁহৰ মাংস লগত কোমোৰা কোমোৰাখিনি দিব পৰা নাই আমাৰ ঘৰত জাষ্ট দিছোঁ অঁ চব টেঙা নিচিনা লাগিছে এইফালে আনিছে ই গাহৰি আৰু এইখিনি হাঁহৰ পেটু বেছি নেদেখাওঁ দেই এইবিলাক মানে কেমেৰাত বেছি দেখালে আমাৰ পেট চলিব মই আগৰ ভিডিঅ'টো মোক এইবিলাক ভিডিঅ' কৈ থোৱা আছে কথাবিলাক যে মোক লাগিব হয় নাই তেনেহ'লে অঁ একদম খোৱা মই দেখাবা নাই অঁ হ'ব দিয়ক চক কোমোৰা দিলে এতিয়া তেনেকৈ শিকিব আৰু নেদেখাওঁ বুলি ভাবোঁহে কিন্তু দেখাব মন গৈ থাকে দেই আপোনালোকক তেতিয়াই মোৰ ছাবস্ক্ৰাইবকেইটা বাঢ়িব হয় নে নহয় কওকচোন কৈ দিয়ক কওক যদি ভিডিঅ'টো চাই ভাল পায় কিবা কিবি বুলি নকয় যে কৈ দিয়ক কওক অঁ মাংস বনাত ব্যস্ত ভাল পালে মানে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব ভালে বেয়া যি মন যায় তাকে দি দিব অঁ তাকেই দি দিব এবাৰ ক'লে ক'বলগীয়া হৈ গৈছে মই এইখিনি হৈছে গাহৰি মাংস গাহৰি মাংস গাহৰি মাংস মেইন এইখিনি আছাম ট্ৰেক্টৰ আছাম
আজি পাপনৰ বাৰ্থডে ন চবৰে আজি হ'ব, আজি লাষ্ট দিব পাপনৰ বাৰ্থডে আজি চবৰে বাৰ্থডে আজি পুৰা পাৰ্টি আৰু চবে মনাই দিছে গাইছ আপোনালোকক মাংসখিনি দেখালোঁ কেনেকৈ বনাইছে কিন্তু আৰু এটা বস্তু মানে দেখাব থাকি গ'ল সেইখিনি হৈছে চাটনি তাৰপৰা দেখাইছোঁ চাওক অথনি ফ্ৰাই কৰিছিলোঁ অথনি ফ্ৰাই কৰিছিলে যে ৰচুন নৰসিংহ পাত দি পিনে এইখিনি চাওক খাই কিনে ভাল লাগিব দেই এইখিনি অলপ নেমু চেপি দিম হা অলপ নেমু চেপি দিম অঁ নিমখ দিবলৈ আছে নেমু চেপিবলৈ আছে বাছ বাহ ক'ত শিকিছে জানো গম নাপাওঁ দেই এনেকৈ চাটনি বনাবলৈ মই নাহোঁ আৰু দেই মই একেবাৰে খোৱা মতে আহিম মই এতিয়া বাহিৰত যাওঁ দেই গাইছ মই এতিয়া পাকঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া অলপ আগফালে বহোগৈ আৰু মানে কিমান ভিডিঅ' কৰি থাকিম মানে অকণমানটো ৰেষ্ট ল'ব লাগিব তো এতিয়া এজনী মোৰ আইতা চব এজনী মোৰ আইতা আপোনাক অঁ আমি আকৌ এজনী মোৰ আইতা দেই এজনী আপুনি নহয় জানো এজনী অঁ আপুনিয়ে কয় এজনী হয় জানো আপুনি কৈ দিয়ক কওক ৰাইজসকল কি খবৰ বুলি কৈ দিয়ক কওক কি হ'ল অঁ কি হ'ল মনটো কৰোঁ বনাই আছে আইতা মানে ভালকৈ কাটি নাপায় তো সেইকাৰণে অকণমান ডান্স কৰিব লাগে অকণমান ধেমালি কৰিলোঁ আইতাৰ লগত অকণমান আইতাৰ লগত কথা পাতোঁ কাইলৈ ঘৰ যামগৈ অকণমান আইতাৰ লগত কথা পাতোঁ তেতিয়াহ'লে আপোনালোকক একদম খোৱা মতে দেখাম দেই চাব আৰু দেই ভিডিঅ'টো স্কিপ নোহোৱাকৈ সকলোকে চাব একদম মানে কৈছোঁ আৰু ৰিকুৱেষ্ট কৰিব নোৱাৰিব দেই চব মাংস দিছে ভাত হৈ গ'ল মোক যে ভাত প্ৰথমতে কমকৈ দিব দেই কমকৈ লাগিব কমকৈ বেছি নহয় অলপ দি দে অঁ বছ তুমি আছা খাই গৈছে কিনি আছে হাঁহ মাংস এইখিনি হাঁহ মাংস দিলে ঘাঁহ মাংস দিছে এইখিনি বাইদেউ এইখিনি হাঁহ মাংস নে তোৰ নেকি মোৰো এইটো হ'ব তেনেহ'লে কি ক'লে বমাই কি ক'লে চিৰা দিয়া ভাত নেকি চিৰা দিয়া ভাত বহুত দিনৰ খাইছ দেই তই ক জেগাত বৌ খাইছ পুৰা হে বেছি নাখাবি পেট দিয়া ভাত কোনখিনি এইখিনি চাওক অঁ দেই এফালে মাংস বিচাৰি পৰিছে গাহৰি মাংস গাহৰিটো কোনটো এইটো নেকি এইটো গাহৰি নাখাওঁ দেই গাইছ খানাটো খাই দিলোঁ আৰু হাঁহ মাংস কোমোৰাৰ লগত গাহৰি লাই শাকৰ লগত তো মানে কেছটো এনেকুৱা হ'ল আপোনালোকক মানে খোৱা মই ভিডিঅ'ত দেখাম বুলি ভাবিছিলোঁ কিন্তু মোবাইলটো মানে মই খাই থাকোঁতে মই বাঁহখন লৈ আছিলোঁ মোবাইলটো তলত পৰিলে পোৱাৰ লগে লগে মুঠতে ছুইচ অফ হৈ গ'ল মোবাইলটো তাৰপিছত এতিয়া মানে চাৰ্জ দি পিনে মোবাইলটো অন কৰিছোঁ তো বেয়া নাপাব খোৱা মই নেদেখালোঁ আৰু যে অথনি যে কৈছিলোঁ মোক লাগিব সেইবিলাক কথা বেয়া নাপাব এইটো ধেমালিতে এনে ক'লোঁ আৰু তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই দিব ধন্যবাদ।